Hello everyone, welcome back to my new video. আশা কৰোঁ সকলো ভালে আছে আৰু ভালে থাকক। বহুত দিন ভিডিঅ' দিয়া নাই, ভাবিলোঁ আজি ভিডিঅ' এটা দিওঁ। আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে। কি হ'ব গৈ আছে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা এণ্ডলৈ চাওক। কৈ আছোঁ ক'ত গৈ আছোঁ মানে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিহেতু 94 সংখ্যক বাৰ্ষিক অধিৱেশন আজি লাই সপ্তাহভাগ আজি যিহেতু উদ্বোধন কৰিব মানে উন্মোচন কৰিব মানে লাই খুঁটাটো পুতিব। তো তালৈ আহিছোঁ আৰু গৈ আছে যোৰহাট মৌবন্ধা চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ কাষতে। তো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোক গোটেই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোক ফাৰ্ষ্টৰ পৰা এণ্ডলৈ চাই থাকক। আৰু এইফালে এনেকৈ ধুনীয়াকৈ গৈ আছে, এইফালে যিহেতু পাৰ্কিং কৰিবলৈ ধুনীয়া সুবিধা কৰি দিছে। তো সেইফালে বিকাশ আহিছে লগত আৰু আহিছে মানুহ কোনোবি মানে লগৰো আহিছে বহুতো। আৰু আপোনালোকক ভিডিঅ'টো দেখুৱাই যাম ফাৰ্ষ্টৰ পৰা এণ্ডলৈ চাই যাওক। তো এইফালে দেখিছে ধুনীয়াকৈ মানে সোমাই গৈছোঁ। যিহেতু আজি লাই খুঁটা যিহেতু উন্মোচন কৰিব, তো আজি যিহেতু বহুত ভকত সমাৱেশ ঘটিব। তো আপোনালোকক ভিডিঅ'টো দেখুৱাম ফাৰ্ষ্টৰ পৰা এণ্ডলৈ চাওক আৰু এনজয় কৰক ভিডিঅ'টো। আৰু যিসকল নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বহুত দিন যিহেতু ভিডিঅ' দিয়া হোৱা নাই, ভাবিলোঁ আজি ভিডিঅ'টো আপোনালোকক যিহেতু বহুত দিন ভিডিঅ' দিয়া হোৱা নাই, তো ভাবিলোঁ আজি ভিডিঅ'টো দিওঁ। হ'ব গৈ আছে ফেব্ৰুৱাৰী মাহত, তো ডেটটো আপোনালোকক ক'ম। তো আজি যিহেতু লাই খুঁটা পুতিব, আজি লাই খুঁটা ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সদায় গৈ আছোঁ লাই খুঁটা য'ত পুতা হ'ব, তো য'ত পুতিব আমি তালৈ গৈ আছোঁ এতিয়া আমি। আৰু এইফালে ধান যিহেতু ধান দাই হোৱাৰ পিছতে যিহেতু আপোনালোকক সম্পূৰ্ণ আপোনালোকে হৈ উঠিব। এতিয়া যিহেতু ধান দা হোৱা নাই আৰু য'ত লাই খুঁটা ভাগ পুতা হ'ব, য'ত মূল মঞ্চ ভাগ হ'ব, তো তাৰ লাই খুঁটা আমি এতিয়া য'ত পুতা হ'ব আমি তালৈ গৈ আছোঁ। তো এইফালে গোটেই বোকা হৈ আছে মানে যিহেতু বৰষুণ দিছিলে সেইকাৰণে বোকা হৈ গৈছে। আৰু এইফালে ধান পূৰা দাব হৈছে আৰু লাহে লাহে। তো আপোনালোকে ভিডিঅ'টো চাই যাওক ফাৰ্ষ্টৰ পৰা এণ্ডলৈ। তো দেখিছে এনেকৈ দি আমি যাব লাগিব। তো এয়ে হ'ব মেইন মূল মঞ্চ যি লাই খুঁটা। তো লাই খুঁটা ইয়াতে যিহেতু পুতা হ'ব আৰু এনেকৈ ধুনীয়াকৈ ৰাস্তা বনাই দিছে যাবলৈ। যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘ যিহেতু 94 সংখ্যক বাৰ্ষিক অধিৱেশন মাত্ৰ 2 মাহ আছে মাজত, তো 2 মাহো নাই। আৰু আজি যিহেতু লাই খুঁটা স্থাপন কৰা হ'ব, পুতা হ'ব লাই খুঁটা। তো এয়া কিমান ভক্ত সমাৱেশ ঘটিছে, হাজাৰ হাজাৰ ভক্ত সমাৱেশ ঘটিছে। আৰু এইফালে ধুনীয়া এটা পৰিৱেশ চাওক। এইটো যিহেতু আপোনালোকে যোৰহাটৰ পৰা আহিলে মৌবন্ধা বুলি কয়, যিহেতু মৌবন্ধা এইখিনিতে পাব। আৰু এইফালে গোলাঘাট ছাইডত মানে যি বোকাহাট ফালৰ পৰা নুমলীগাঁও ফালৰ পৰা আহিলে আপোনালোকে এইখিনি পাব। যিহেতু চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ যি আছে, সমন্বয় ক্ষেত্ৰৰ ওচৰতে যিহেতু অধিৱেশন ভাগ হ'ব গৈ আছে। তো এয়া চাওক কিমান ভক্ত সমাৱেশ ঘটিছে। ত' ভিডিঅ'টো চাই যাওক ফাৰ্ষ্টৰ পৰা এণ্ডলৈ। এই ভাগ যিহেতু লাই খুঁটা ভাগ এই ভাগ যিহেতু মূল মঞ্চ লাই খুঁটা ভাগ এই ভাগ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। এতিয়া লাই খুঁটা ভাগ যিহেতু পুতা হ'ব আৰু পদাধিকাৰ ভাগ আহি উপস্থিত হৈছেহি। আৰু এয়া লাই খুঁটা ভাগ আৰু এইফালে দেখিছে ভকতবৃন্দ কিমান উপস্থিত হৈছেহি। আৰু অকণমান মজবুত বাঁহ হয় টুকুৰা দুডোখৰমান আমাৰ এই কাষলৈকে লৈ আহক। আৰু এইফালে লাই খুঁটা ভাগ এই ভাগ আৰু আপোনালোকে চাই যাওক। আৰু কিমান ভক্ত সমাৱেশ ঘটিছে। কিমান হ'ব আজি ভকত? আজি ভকত 15,000 ধৰি আছে আমাৰ হিচাপত 15,000 ধৰি আছে। 15,000 ভকতৰ কাৰণে সম্পূৰ্ণ আপ্যায়নৰ যোগাৰ কৰা হৈছে। 94 সংখ্যক যিহেতু বাৰ্ষিক অধিৱেশন এইবাৰ গোলাঘাট জিলাত এবাৰ অনুষ্ঠিত হৈছে আৰু যোৰহাট জিলা ক্ষমা কৰিব যোৰহাট জিলা। আৰু এইফালে ধৰ্ম নিৰ্বিশেষসকলো আহিছে, যিহেতু মুছলমান ব্যক্তিসকলো আহিছে আমাৰ এই অনুষ্ঠান ভাগলৈ। আৰু এইফালে চাওক কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ।
লাইখুটা ভাগ যিহেতু পুতিব লৈছে আৰু এই হৈছে পবিত্ৰ লাইখুটা মূল মঞ্চ যিহেতু লাইখুটা আৰু দেখিছে কিমান ভক্ত সমবেত ঘটিছে আৰু এই চক আৰু এই হৈছে লাইখুটা ভাগ আমাৰ পবিত্ৰ লাইখুটা আমাৰ পদাধিকাৰ বাপে যিহেতু লাইখুটা ভাগ উন্মোচন কৰিব লৈছে লাইখুটা যিহেতু পুতা হৈ গ'ল আৰু